Bodo Live 24 studio आं जिमि बर' आरो बे समाव मोनसे गेदेर रादाब लानानै फैदों गुवाहाटी नोगोरमानिफ्राय गुवाहाटी नोगोरमानि मठघरियाव गिख्रंथाव लामा जाब्रथाय फिन दिनै थांनाय हराव आरो फिन गिख्रंथाव जाब्रथाय जादों गुवाहाटी मठघरियाव जायगायावनो बे जाब्रथायाव जायगायावनो साथाम सिख्ला थैदों आरो बे स्विफ्ट गारिया लाखिना दोननाय ट्राकआव गोबारै सौग्रावो गुवाहाटी नोगोरमायाव फिन गिख्रंथाव लामा जाब्रथाय जादों दिनै थांनाय हराव गुवाहाटी नोगोरमानि मठघरियाव गिख्रंथाव लामा जाब्रथाय आरो बे जाब्रथायाव जायगायावनो साथाम सिख्ला थैयो आरो गेट फाहामसालिनि सेराव जायो बे गिख्रंथाव जाब्रथाया लाखिना दोननाय ट्राकआव सौदावो गोख्रै खारबोनाय स्विफ्ट गारिया आरो थैनाय साथामनिबो गोथै देहाखौ जिएमसीएचनि गोथै लाखिग्रायाव लाखिनाय जादों आरो थैनाय सानैनि सिनायथि मिथिनाय जादों आरो थैदों पूजा साहा आरो आकांक्षा सयकिया आरो गुबुन सासे थैनाय सिख्लानि दासिमबो सिनायथि मिथिनाय जायाखै आरो रयेल ग्लबेल मुलुगसोलोंसालिनि साख्रियावला आकांक्षाया थैदों सनारि सापे खाथियाव न' आकांक्षा सयकियानि साथाम सिख्लानि जिउ खोमानाय जाब्रथाय खालामनाय गारिनि बिगोमानिबो सिनायथि मिथिनाय जादों आरो बे समाव नोंथांमोननो बे नुथायखौ दिन्थिगासिनो दं गुवाहाटी नोगोरमानि मठघरियाव बे गिख्रंथाव जाब्रथाया जादों आरो बे लाखिना दोननाय ट्राकआव गोबारै खारबोनाय बे स्विफ्ट गारिया सौदावो बे लाखिना दोननाय ट्राकआव आरो जायगायावनो साथाम सिख्लाया थैयो आरो बे गारिनि बिगोमानि सिनायथिखौ मिथिनाय जादों 3 दान सिगां बायनाय गारिनि बिगोमाया पंकज कुमार दत्त होननानै मिथिनाय जादों आरो सालायगिरिनि मासियाव सोर दंमोन दासिमबो मिथिनाय जायाखै दासिमबो खारखोमानानै दं स्विफ्ट गारिनि ड्राइभारा गुवाहाटीनि मठघरियाव बे गिख्रंथाव जाब्रथाय जादों आरो जायगायावनो साथाम सिख्लाया थैयो गेट फाहामसालिनि सेराव जादों बे गिख्रंथाव जाब्रथायाव साथाम सिख्लाया जायगायावनो थैदों पूजा साहा आरो आकांक्षा सयकिया आरो गुबुन सासे थैनाय सिख्लानि सिनायथिखौ दासिमबो मिथिनाय जायाखै এইটো যোৱা নিশা যিটো ভয়াবহ আমাৰ ইয়াত এক্সিডেণ্ট এটা ঘটিছে এইটো প্ৰাৰম্ভিক তদন্তত দেখা যায় যে এখন ট্ৰাক ৰখাই থোৱা আছিল তাত আহি যিখন ছুইফ্ট ডিজায়াৰ গাড়ীয়ে এইটো হিট কৰিছে হিট কৰাৰ পিছত খবৰৰ পাছত যেতিয়া নুনমাটিৰ আমাৰ যান বাহন আৰক্ষী আহিলে মানুহ তাৰ গাড়ীখনৰ ভিতৰত 3গৰাকী আমি ইনজৰ্ড লেডি পাইছিলোঁ কিন্তু আশ্চৰ্যজনক কথা যে যিখন চালকজন গাড়ীখনৰ পৰা মিচিং আছিল চ' 3গৰাকীকে বৰ্তমান হস্পিটেলত এডমিটশ্যন দিয়া হ'ল জিএমচিলৈ নিয়া হ'ল তাত 2গৰাকীক বড ডেড ডিক্লেয়াৰ কৰিছিল 1গৰাকী আণ্ডাৰ ট্ৰিটমেণ্টত ঢুকাইছিল চ' 2গৰাকী বৰ্তমানলৈকে আইডেণ্টিফাই কৰা হৈছে 1গৰাকীৰ নাম পূজা চাহ 1গৰাকীৰ নাম আকাংক্ষা শইকীয়া 3গৰাকী মহিলাক এতিয়ালৈকে আমি আইডেণ্টিফাই কৰিব পৰা নাই যেতিয়া আমি গাড়ীৰ সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ পৰা যিজন ৰেজিষ্টাৰ অ'নাৰৰ লগত কণ্টেক্ট কৰা হৈছে তেওঁ বেছিকেলি ধেমাজিত তেওঁক মাতিছোঁ আৰু তেওঁ কৈছে যে গাড়ীখন তেওঁ গুৱাহাটীৰ ট্ৰেভেল এজেঞ্চিক বৰ্তমান ভাড়া বেচিছত দিছিল গতিকে তদন্তকালত গোটেইখিনি কথা ওলাব গাড়ীত কেইজন আছিল কোনে চলাইছিল কি আছিল যিটো আমাৰ গাঁতৰ কথা স্থানীয় ৰাইজে কৈছে ময়ো দেখিছোঁ বা আপোনালোকেও দেখিছে সেই গাঁতটোৰ কাৰণে এক্সিডেণ্টটো হৈছে নে ৰাজ ড্ৰাইভিং কৰিছিল নে কিবা অন্য কাৰণ আছে তদন্তকালতে দেখা যাব এইটো হয় বা আমাৰ লগতে আছিলে বাৰু বা কালি ৰাতিপুৱা লাষ্ট মই ডিউটি যোৱাৰ আগত ময়ো ডিউটিতে যাওঁ বা ডিউটি যাব ওলাইছে তো বাক ৰাতিপুৱা মই ডিউটিত যোৱাৰ সময়ত লগ পাইছিলোঁ আৰু বাক মাত দিছিলোঁ মই তো বা মোক মাত দি থৈ গৈছে তাৰপিছত আমাৰ ডিউটি ইভিনিঙলৈ থাকে আৰু মোৰ অকণমান লেট কৰি থাকে তো মই ইভিনিং ডিউটিৰ পৰা আহিছোঁ আহি কাৰণে মানে সুধিছোঁ বা ক'ত আছে তো গম পালোঁ যে বা লগৰ ছোৱালী এজনীৰ লগত লগৰ ছোৱালীৰ ৰুমত থাকিব গৈছে আৰু কালি তেনেকৈ যোৱাৰ পিছত আৰু আমি ফোন কৰা নাই আৰু বাক যিহেতু লগৰ ৰুমতে গৈছে তো ৰাতিপুৱা বা আৰু ঘৰৰ পৰা ফোন কৰিছে ভায়েকে মোক ফোন কৰিছে যে পাখিবা তুমি ক'ত আছা মই কৈছোঁ মই ৰুমতে আছোঁ তো বাৰ ভায়েকে ফোন কৰি কৈছে বা তুমি আমাৰ বা ক'ত আছে জানা নেকি মই কৈছোঁ বাটো এনেকৈ লগৰ ৰুমত গৈছে কৈছে নাই বা আৰু আমাৰ মাজত নাই বাক তুমি জিএমচিত আছে তুমি এবাৰ যোৱা বাৰ ওচৰলৈ এইখিনিয়ে অকল ভায়েকে ফোন কৰি কৈছে যে বা আৰু আমাৰ মাজত নাই তো মই ইয়াতে আহিলোঁ আহি কেনে চালোঁ বা সঁচাকৈ আৰু আমাৰ মাজত নাই সেইটো মই দাদা ক'ব নোৱাৰিম কাৰণ মই তেতিয়াহ'লে ৰুম পোৱাই নাছিলোঁ ৰুমত আহি পোৱাৰ পিছতে গম পাইছোঁ যে বা আৰু নাই তো মই এইখিনিয়ে জানো লগত মানে আমাৰ ৰুমত আমি 4জনী ছোৱালী থাকোঁ কিন্তু চবৰ ৰুম বেলেগ বেলেগ অকল মানে আমাৰ ৰুমত দেখা মেলা হৈ থাকে আৰু ৰুমৰ ওচৰত থাকিলেতো মাত দিয়া যায় তেনেকৈ যিখন বাহনত খুন্দা মাৰিছিলে সেইখন কি গাড়ী আছিলে এখন ছুইফ্ট
সুইফটখনে ন ন খুন্দা ন মাৰিছে সুইফটখনে খুন্দা মাৰে ট্ৰাকত 407 হয় 407 সেইখন ৰখাই থোৱা আছিলে সেইখনত সুইফটখনে খুন্দা মাৰি দিছে হয় হে? না এজনীৰ পোৱা নাই দুজনীৰ পোৱা গৈছে হয় আৰু যিজন চালক আছিলে তেওঁ পলাইছে চালকজন নেকি? পলাইছে নেকি তেওঁ পলাই গৈছে একো তেনেকুৱা চালকজনৰ তথ্য আপোনালোকে পোৱা নাই বৰ্তমান পোৱা নাই এজনী ছোৱালী কৈছে তাৰ ঘৰ চিনি পাওঁ বুলি কৈছে আমি যাম অলপ দেৰি কৰি তাৰ ঘৰত যেহেতু আপোনালোকে পৰিয়ালৰ এগৰাকী যুৱতী ইয়াত আছিলে তেখেতৰ লগত কথা পাতিছে পৰিয়ালৰ কৈছে নেকি ক'ৰ পৰা কেনেকৈ তেওঁলোকে গৈ কিবা আছে হেৰি চাব গৈছিলে এইটো কমেডি কিবা শ্ব' চাব গৈছিলে কমেডি শ্ব' কমাই দিছোঁ ক'ৰ পৰা গৈছিলে ক'ত যোৱাৰ বাবে গৈছিলে সিহঁতে লখৰাৰ পৰা আহিছিলে বুলি কৈছিলে লখৰাৰ পৰা কোনফালে বাহনখনত কেইগৰাকী আছিলে তিনিজনী ছোৱালী ল'ৰা এজন ল'ৰাজন বৰ্তমান পলাতক অৱস্থাত আছে অঁ ল'ৰাজন ড্ৰাইভাৰ নে ড্ৰাইভাৰ বুলি গম পোৱা গৈছে মানে ভাড়াত নিছে প্ৰাইভেট কিবা এইটো হেৰি কিবা প্ৰাইভেট মানে ভাড়া যে পাই যে হে? চেল্ফ ড্ৰাইভাৰ আৰু শুনকচোন এই যেতিয়া আপোনালোকে খবৰ পাইছিলে তেতিয়া তেওঁলোকৰ যিটো তেওঁলোকে আঘাতপ্ৰাপ্ত অৱস্থাত গাড়ীৰ ভিতৰতে আছিল নে গাড়ীৰ ভিতৰতে আছিলে। কেনেকুৱা অৱস্থাত পাইছে উদ্ধাৰ কৰিছিল আপোনালোকে ছোৱালীকেইজনী কওকচোন ছোৱালী দুজনীটো আমি মেডিকেল লৈ তিনিজনী এজনীটো ফাঁচি আছিলে কেনেকুৱাকে মানে তাৰপিছত জেচিবি দি অলপ টানি কিনে লৈ যোৱা গৈছে জেচিবি দি টনা গৈছে মানে গোটেই তিনিগৰাকী গাড়ীৰ ভিতৰৰ পৰা তেনেকে উদ্ধাৰ কৰিছে হয় গাড়ীৰ পৰা উদ্ধাৰ কৰোঁতে তেওঁলোক জীৱিত অৱস্থাতে আছিলে এজনী জীৱিত অৱস্থা আছিলে যিটো অঁ আৰু নাই নাই দেখাটো তিনিজনী ঢুকাইছে কেনেকে খবৰ পাইছিল গোটেই কথাটো কওকচোন আপুনি অঁ গোটেই ঘটনাটো কেনেকে খবৰ পাইছিল আপোনালোকে আমাৰ ইমাৰ্জেঞ্চি টিমে খবৰ পাইছিলে আমি লগ গৈছিলোঁ যাৱাত মানে দেখিলোঁ তাৰ মেডিকেল লৈ গ'লোঁ জিন্দাজনীকো লৈ গ'লোঁ এটা ফাঁচি আছিলে তেখেতক মানে হেৰি জেচিবি গাড়ী হেৰি কৰি কিনে ওলোৱা হৈছে কিমান সময়ত হৈছিলে গোটেই 3:40 মানত হৈছে এই 3:40 মানত হ'ব 3:40 হয় কেনেকৈ প্ৰত্যক্ষদৰ্শী বা আপোনালোকে যিহেতু স্পটত গৈছিলে হয় সন্দেহটো কেনেকুৱা হয় কেনেকৈ হৈছিলে তীব্ৰ আছিলে মানে সেইটো আমি গম পোৱা নাই কিন্তু গাড়ীখন চাই গম পাই যে এইটো তীব্ৰ বেগতে আহিছিলে ৰখি থকা গাড়ীত পিছফালে মাৰি দিছে মাৰি দি ডিভাইডাৰত খুন্দা মাৰি 3 পাল্টিমান খাইছে যিখন বাহনত খুন্দা মাৰিছিলে সেইখন কি গাড়ী আছিলে এখন চুইফটখনে ন ন খুন্দা ন মাৰিছে চুইফটখনে খুন্দা মাৰে ট্ৰাকত 407 হয় 407 সেইখন ৰখাই থোৱা আছিলে সেইখনত চুইফটখনে খুন্দা মাৰি দিছে হয় হে? না এজনীৰ পোৱা নাই দুজনীৰ পোৱা গৈছে হয় আৰু যিজন চালক আছিলে তেওঁ পলাইছে চালকজন নেকি? পলাইছে নেকি তেওঁ পলাই গৈছে একো তেনেকুৱা চালকজনৰ তথ্য আপোনালোকে পোৱা নাই বৰ্তমান পোৱা নাই এজনী ছোৱালী কৈছে তাৰ ঘৰ চিনি পাওঁ বুলি কৈছে আমি যাম অলপ দেৰি কৰি তাৰ ঘৰত যিহেতু আপোনালোকে পৰিয়ালৰ এগৰাকী যুৱতী ইয়াত আছিলে তেখেতৰ লগত কথা পাতিছে পৰিয়ালৰ কৈছে নেকি ক'ৰ পৰা কেনেকৈ তেওঁলোকে গৈ কিবা আছে হেৰি চাব গৈছিলে এইটো কমেডি কিবা শ্ব' চাব গৈছিলে কমেডি শ্ব' কমাই দিছোঁ ক'ৰ পৰা গৈছিলে ক'ত যোৱাৰ বাবে গৈছিলে সিহঁতে লখৰাৰ পৰা আহিছিলে বুলি কৈছিলে লখৰাৰ পৰা কোনফালে বাহনখনত কেইগৰাকী আছিলে তিনিজনী ছোৱালী ল'ৰা এজন ল'ৰাজন বৰ্তমান পলাতক অৱস্থাত আছে অঁ ল'ৰাজন ড্ৰাইভাৰ নে ড্ৰাইভাৰ বুলি গম পোৱা গৈছে মানে ভাড়াত নিছে প্ৰাইভেট কিবা এইটো হেৰি কিবা প্ৰাইভেট মানে ভাড়া যে পাই যে হে?